নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ ৰেডিঅ' এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। আজিৰ ভাল খবৰটো হৈছে যে 2021 বৰ্ষত 19 ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব IPL ক্ৰিকেট খেল। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে কোনদিনা কোন সময় খেলখন আৰম্ভ হ'ব। তো বন্ধু বান্ধৱীসকল, ইয়াৰ আগত আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। 19 ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব ত্ৰয়োদশ সংস্কৰণ IPL। প্ৰকাশ পালে IPLৰ সূচী। মুঠ খেল হ'ব 60খন। 19 ছেপ্টেম্বৰত নিশা 8 বজাত মুম্বাইত ইণ্ডিয়ান্স ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ। 20 ছেপ্টেম্বৰৰ নিশা 8 বজাত দিল্লী কেপিটেলছ ভাৰ্চেছ কিংছ 11 পঞ্জাব। 20 ছেপ্টেম্বৰৰ নিশা 8 বজাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছ। 21 ছেপ্টেম্বৰত নিশা 8 বজাত ছানৰাইজাৰ্ছ হায়দৰাবাদ ভাৰ্চেছ মুম্বাইত ইণ্ডিয়ান্ছ। 22 ছেপ্টেম্বৰত নিশা 8 বজাত চেন্নাই ছুপাৰ কিংছ ভাৰ্চেছ ৰাজস্থান ৰয়েলছ। 23 ছেপ্টেম্বৰত নিশা 8 বজাত কলকাতা নাইট ৰাইডাৰ্ছ ভাৰ্চেছ দিল্লী কেপিটেলছ। 24 ছেপ্টেম্বৰত নিশা 8 বজাত কিংছ 11 পঞ্জাব ভাৰ্চেছ ছানৰাইজাৰ্ছ হায়দৰাবাদ। 25 ছেপ্টেম্বৰত নিশা 8 বজাত মুম্বাই ইণ্ডিয়ান্ছ ভাৰ্চেছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। 26 ছেপ্টেম্বৰত নিশা 8 বজাত ৰাজস্থান ৰয়েলছ ভাৰ্চেছ দিল্লী কেপিটেলছ। 27 ছেপ্টেম্বৰত নিশা 8 বজাত কলকাতা নাইট ৰাইডাৰ্ছ ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ। 28 ছেপ্টেম্বৰত নিশা 8 বজাত কিংছ 11 পঞ্জাব ভাৰ্চেছ মুম্বাই ইণ্ডিয়ান্ছ। 29 ছেপ্টেম্বৰ নিশা 4 বজাত ৰাজস্থান ৰয়েল ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছ। 30 ছেপ্টেম্বৰত নিশা 8 বজাত দিল্লী কেপিটেলছ ভাৰ্চেছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। 1 অক্টোবৰৰ নিশা 8 বজাত চেন্নাই ছুপাৰ কিংছ ভাৰ্চেছ কিংছ 11 পঞ্জাব। 2 অক্টোবৰত নিশা 4 বজাত ছানৰাইজাৰ্ছ হায়দৰাবাদ ভাৰ্চেছ ৰাজস্থান ৰয়েলছ। 3 অক্টোবৰত নিশা 8 বজাত কলকাতা নাইট ৰাইডাৰ্ছ ভাৰ্চেছ মুম্বাই ইণ্ডিয়ান্ছ। 4 অক্টোবৰত নিশা 8 বজাত দিল্লী কেপিটেলছ ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ। 4 অক্টোবৰত নিশা 8 বজাত কিংছ 11 পঞ্জাব ভাৰ্চেছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। 5 অক্টোবৰত নিশা 8 বজাত মুম্বাই ইণ্ডিয়ান্ছ ভাৰ্চেছ ৰাজস্থান ৰয়েলছ। 6 অক্টোবৰত নিশা 8 বজাত ছানৰাইজাৰ্ছ হায়দৰাবাদ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছ। 7 অক্টোবৰত নিশা 8 বজাত কিংছ 11 পঞ্জাব ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ। 8 নৱেম্বৰত দেওবাৰে নিশা 8 বজাত অনুষ্ঠিত হ'ব ফাইনেল খেল। আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতেই। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক দিব।